আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল। আজি হৈছে 14 আগষ্ট। 14 আগষ্টত কেইবাটাও নতুন আঁচনিৰ আপডেট আহি গ'ল আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল। কি আপডেট আহি গ'ল, কি আঁচনিৰ খবৰ আহি গ'ল, সম্পূৰ্ণ প্ৰচেছ জানি লওক। 1 নম্বৰত আহি গৈছে হিমন্ত চৰকাৰে উচ্ছেদ কৰি পৰিছে বিপদত। এতিয়া যিবিলাক ঠাইত উচ্ছেদ কৰিছে সেইসকলক মাটি আৰু ক্ষতিপূৰণ দিবই লাগিব। আজি হাইকোৰ্টৰ পৰা নতুন আপডেট আহি গৈছে। আজি আৰু নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিবিলাক ধুবুৰী আৰু গোৱালপাৰাত খাছ মাটি আছে সেইবিলাক মাটিত হিমন্ত চৰকাৰে আৰু উচ্ছেদ কৰিব। এতিয়া লিষ্ট বনোৱা হৈছে, অহাকালিৰ পৰা আৰু উচ্ছেদ আৰম্ভ হৈ যাব ধুবুৰী ডিষ্ট্ৰিক্ট আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টত। 2 নম্বৰত আহি গৈছে এতিয়া কিন্তু অসমত SIR কাম আৰম্ভ হৈ যাব। SIR হৈছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। এতিয়া কিন্তু অসমত অতি সোনকালে SIR কাম আৰম্ভ হৈ আছে। আপোনাৰ ঘৰে ঘৰে আহি আপোনাৰ ভোটাৰ ID কাৰ্ডটো ভেৰিফাই কৰিব। আপোনালোক এটা ফৰ্ম দি দিব। আপোনালোকে ফৰ্মটো ফিল আপ কৰি তাৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। যদি আপোনালোকে ফৰ্মটো জমা নকৰে তেনেহ'লে কিন্তু আপোনালোকে ভোটাৰ লিষ্টৰ পৰা নামটো কৰ্তন হৈ যাব পাৰে বা আপোনালোকে বাংলাদেশী হৈ যাব পাৰে। সেইকাৰণে অসমত কিন্তু আগষ্ট মাহৰ ভিতৰতে SIR কাম আৰম্ভ হৈ যাব। আজি নতুন আপডেট আহি গৈছে চৰকাৰৰ পৰা, অসমত অতি সোনকালে SIR কাম আৰম্ভ হৈ আছে। এতিয়া 3 নম্বৰত আপডেট আহি গৈছে চৰকাৰী BPL ঘৰৰ যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই এইসকলে কাৰণে আজি ভাল খবৰ আহি গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই ইতিমধ্যে ৱেবছাইট মুকলি কৰি দিয়া হৈছে PMAY 2.0। আপোনালোকে অতি সোনকালে ঘৰত বহি এইটো ৱেবছাইটত যাই আপোনালোকে অনলাইনত আবেদন কৰক আৰু চৰকাৰী ঘৰটো লাভ কৰক। আৰু যিসকলে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল যিহঁতে সম্পূৰ্ণ হৈ গৈছে সেইসকলৰ একাউণ্টত ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে। যদি আপোনালোকৰ যিহঁতে কৰিছিল তেনেহ'লে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব, আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। আজি নতুন আপডেট আহি গৈছে চৰকাৰৰ ফালৰ পৰা। এতিয়া 4 নম্বৰত আপডেট আহি গৈছে আৰু এটা নতুন আপডেট আহি গৈছে। সেইটো আপডেট হৈছে উদ্যমিতা আঁচনিৰ যিসকলে চেল্ফ হেল্প গ্ৰুপৰ উদ্যমিতা আঁচনিত আবেদন কৰিছিল সেইসকলে কাৰণে আজি ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু 20 আগষ্টত সকলো জিলাত সভা পাতিব। যিসকলে আবেদন কৰিছিল তাৰ ভিতৰত যিসকলৰ নাম ভেৰিফাই হৈ গৈছে সেইসকলে কিন্তু 20 আগষ্টৰ পৰা উদ্যমিতা আঁচনিৰ পইচা লাভ কৰিব ডাইৰেক্ট একাউণ্টত 10,000 টকা। আজি নতুন আপডেট আহি গৈছে চৰকাৰৰ ফালৰ পৰা উদ্যমিতা আঁচনিৰ পইচা সোমোৱা আৰম্ভ হৈ যাব 20 তাৰিখৰ পৰা। যদি আপোনালোকে উদ্যমিতা আঁচনিত আবেদন কৰিছিল তেনেহ'লে আপোনাৰ কাৰণে আজি ভাল খবৰ আহি গ'ল। আপোনালোকে 20 আগষ্টৰ পৰা উদ্যমিতা আঁচনিৰ পইচা আপোনালোকে আপোনাৰ একাউণ্টত লাভ কৰিব 10,000 টকা। এতিয়া কিন্তু অসমত SIR কাম আৰম্ভ হৈ যাব। তাত আপোনাৰ কি ডকুমেণ্ট জমা কৰিব লাগিব জানি লওক। এতিয়া আপোনালোকৰ ফাৰ্ষ্ট ডকুমেণ্ট লাগিব 2005 চনৰ ভোটাৰ লিষ্ট। আপোনাৰ বা আপোনাৰ মাতা পিতাৰ কিন্তু 2005 চনৰ ভোটাৰ লিষ্ট সকলোৱে লাগিব। সেইকাৰণে বৰ্তমান ৱেবছাইটটো মুকলি কৰি দিয়া হৈছে। যদি আপোনাৰ ঘৰত 2005 চনৰ ভোটাৰ লিষ্ট তেনেহ'লে আপোনালোকে আজিয়ে 2005 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰি ছেভ কৰি ৰাখি দিয়ক। যিটো অসমত অতি সোনকালে আগষ্ট মাহৰ ভিতৰতে SIR কাম আৰম্ভ হৈ যাব। সেইকাৰণে আপোনাৰ 2005 চনৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন হ'ব। আপোনালোকে আজিয়ে 2005 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰি ছেভ কৰি বা প্ৰিণ্ট কৰি ৰাখি দিব। আপোনালোকৰ SIR কামত ফাৰ্ষ্ট আপোনাৰ ভোটাৰ লিষ্ট দিব লাগিব। আৰু 2 নম্বৰত চাব দিয়া আছে 2 নম্বৰত যিহেতু SIR কাম আৰম্ভ হৈ যাব। এতিয়া কিন্তু 2 নম্বৰত আপোনাৰ ডকুমেণ্ট লাগিব আপোনাৰ জন্ম চাৰ্টিফিকেট। এতিয়া যিসকলৰ জন্ম চাৰ্টিফিকেট নাই সেইসকলে অতি সোনকালে জন্ম চাৰ্টিফিকেটটো বনাই লওক। যদি আপোনালোকে 2005 চনত ভোট দিছিল তেনেহ'লে কিন্তু আপোনালোকৰ জন্ম চাৰ্টিফিকেটটো নালাগে। যিবিলাক 2005 চনৰ পিছত ভোট দিছিল এনেকুৱাকৈ 10, 15 বা 20 সেইসকলৰ জন্ম চাৰ্টিফিকেট লাগিব। এতিয়া যিসকলে 2005 চনত ভোট দিছিল সেইসকলৰ নালাগে। আৰু 2005 পিছত যিসকলে ভোট দিছিল সেইসকলে বৰ্তমান সকলোৰে জন্ম চাৰ্টিফিকেট
দিবই লাগিব SIRত আজি নতুন আপডেট আহিছে চৰকাৰৰ ফালৰ পৰা। আৰু 6 নম্বৰত আহি গৈছে জব কাৰ্ডৰ। যদি আপোনালোকৰ জব কাৰ্ড আছে তেনেহ'লে আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকে সকলোৱে জব কাৰ্ডৰ পইচা লাভ কৰিব। ইতিমধ্যে কিন্তু সকলো জব কাৰ্ডত পইচা সোমোৱা আৰম্ভ হৈ গৈছে। আপোনালোকে আপোনাৰ জব কাৰ্ডৰ একাউণ্টটো চেক কৰিব, আপোনালোকৰ জব কাৰ্ডত পইচা সোমাব পাৰে। বহুতে কিন্তু জব কাৰ্ডত এটা লিংক কৰিছিল, এতিয়া কিন্তু আপোনালোকৰ জব কাৰ্ডত পইচা সোমাই আছে। সেইকাৰণে যিটো আপোনালোকৰ জব কাৰ্ডত একাউণ্ট লিংক আছে আপোনালোকে সেইটো একাউণ্ট চেক কৰক যে আপোনাৰ জব কাৰ্ডৰ পইচাটো সোমাইছে নে সোমোৱা নাই। আজিৰ পৰা জব কাৰ্ডৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে, সকলো জব কাৰ্ডত পইচা সোমাই গৈছে।